খবৰ আপোনালোকৰ? আজি আহিছোঁ আমি MI ষ্ট'ৰ নতুনকৈ খুলিছে বঙাইগাঁৱত। আমাৰ চিনাকি হয়। কি পায় ইয়াতে, আপোনালোকে কি সুবিধা হ'ব বঙাইগাঁৱত থাকিলে, কি ল'ব পাৰিব সেইবিলাক আমি ডিছকাছ কৰিম। আৰু সুবিধা হ'ব আপোনালোকৰ এতিয়া অনলাইন আপোনালোকে অৰ্ডাৰ দি ৱেইট কৰিব নালাগিব, ডাইৰেক্ট আহি ইয়াৰ পৰা ল'ব পাৰিব। আৰু বিশেষ যিবিলাক ডিছকাউণ্ট আছে চববিলাক ল'ব পাৰিব আৰামছে। বলক ভিডিঅ'টো চাব লাষ্টলৈকে, এটা বস্তু মই ডিটেইলছ ভালকৈ ক'ম আপোনালোকক। MI শ্বু, MI ট্ৰিমাৰ, MI পাৱাৰ বেংক, MI ৱাচ, এইটো হ'ল MI লেম্প। এই লাইটটো মোৰ ফেভৰেট হয়। এইটো লেম্প, এইটো পঢ়া শুনা যোনে কৰে আৰু ঘৰত বহুত সুবিধা, মানে ডাইৰেক্ট চকুত নপৰে, লাইটটো ডাইৰেক্ট কিতাপৰ পিনে আহে। আৰু ইয়াৰ চাৰ্জ ছিষ্টেম বহুত ভাল, মই ইউজ কৰি আছোঁ এই বস্তুটো। এইটো লাগেজ বেগ, MI TV অল ভেৰিয়েণ্টছ পাই যাব। এইবিলাক হ'ল MI এক্সেচাৰিজ, যি লাগে আপোনালোকক চব পাই যাব। হেডফোন, চাৰ্জাৰ, বাডছ, MI TV ষ্টিক, যি লাগে পাই যাব চব। মই এটা বস্তু আপোনালোকক দেখাইছোঁ। MI বেণ্ড 5, বেণ্ড 3i, MI বেণ্ড, আউটডোৰ ব্লুটুথ স্পিকাৰ, স্ট্ৰেপ, বাড স্ট্ৰেপ, বাডছ, MI বক্স 4K, MI পেন, हेडफोन, टीवी स्टिक, पावर बैंक 10,000 mAh। ये रहा MI सनग्लास। ये रहा एयर कंप्रेसर। और ये है हेडफोन, इसे लगाइए। সো ফাইনালি চাল আপোনালোকে নতুন আহিছে আমাৰ বঙাইগাঁৱত। আপোনালোকৰ এতিয়া অনলাইনৰ একো ঝামেলা নাই, ইয়াতে আহিব, আহি ডাইৰেক্ট যিকোনো বস্তু ইয়াৰ পৰা লৈ যাব। একো অসুবিধা নাই, মানে অনলাইনত অৰ্ডাৰ দি 2 দিন 3 দিন 4 দিন এনেকৈ ৱেইট কৰিব লাগে। এতিয়া ৱেইট কৰাৰ দৰকাৰ নাই, ইয়াত আহিলে হ'ল। অনলাইনৰ প্ৰাইজত ছেম, আৰু যি লাগে চব পাই যাব যি লাগে চব পাই যাব এভেইলেবল ইয়াতে। কাৰণ অনলাইনৰ পৰা টিভি দিলে ৰিক্স হয় কেতিয়াবা ভাঙি যোৱাৰ। ইয়াতে আহিব আপুনি নিজৰ কাৰত সোমাই ডাইৰেক্ট লৈ যাব। ঠিক আছে, এইটো দাদা যোনে মানে হাই ইমান ডাঙৰ এটা মানে ভাল ষ্টেপ লৈছে আমাৰ কাৰণে। তো দাদা এটা বস্তু ক'ব জাষ্ট, দাদা কৈ দিয়ক, মাতি দিয়ক চবক। আপোনালোকে আহি থাকিব, MI ষ্ট'ৰ খুলিছোঁ নতুনকৈ। আপুনি প্ৰাইজৰ লগত কথা নকৰিব, প্ৰাইজ আপুনি যি ক'ব সেইটোৱে হ'ব। মাফ কৰনা, বাস ডিসকাউন্ট মেটেৰিয়েলটো আপোনাৰ মোৰ থাকিব, ডিসকাউন্ট দিব 100% ডিসকাউন্ট আছে। আপুনি মোৰ ভিউয়াৰ চাইলে দিব না নেতে? চিয়ৰ। ঠিক আছে, আহি মোৰ নাম ক'ব, ডিসকাউন্ট পাব। বহুত নহয়, অলপ, কাৰণ এইবিলাক মাৰ্জিন কম। ঠিক আছে, আহিব। টাটা, বাই বাই। থ্যাংক ইউ।